নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অল ইনফো ইন আসামিজ চেনেললৈ। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত অসমৰ ইউটিউব জগতৰ বহুকেইটা আপডেট লৈ আহিছো। তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। সো বন্ধুসকল, প্ৰথম আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাক এটা প্ৰথমবাৰৰ বাবে বিহু নৃত্য ভিডিঅ'ত দেখা পাম। তেওঁ এটা ষ্টৰি দিছিল, সেই ষ্টৰিটো চাওঁ আহা। এয়া চাওক, মোক মেকআপ কৰি আছে এনে এয়া মেকআপৰ প্ৰেক্টিচ কৰি আছে হিমাশ্ৰীয়ে। প্ৰাইজ বিহু নাচিবলৈ ৰেডি মই চাওক। এনেকৈ আমি শ্বুটিং কৰি আছো আৰু এতিয়া চলি আছে শ্বুটিং কৰো, চাব আপোনালোকে পিছত ইউটিউবত ভালকে। বৰষা পথাৰত মণিতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে মণিতি ৰহে দৈ লাৱনি উঠতে মিচিকিয়া খাগিলৈ তোমাৰে কাৰণে মৰমো আছুতীয়া তোমাৰে কাৰণে। দ্বিতীয় আপডেটটো হৈছে ভাৰতৰ জনপ্ৰিয় ইউটিউবাৰ বি বয়ছৰ ওপৰত। বি বয়ছে প্ৰথমবাৰৰ বাবে এখন বাইক কিনিলে। সেইখন বাইকৰ নাম হৈছে য়ামাহা। তেওঁক এতিয়াৰ পৰা এই বাইকৰ সৈতে ভিডিঅ'ত দেখা পাম। তৃতীয় আপডেটটো হৈছে নৰ্থ ইষ্টৰ সকলোতকৈ ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ ওপৰত। মুস্তাফিজুৰ ৰহমানে কৈছিল যে অসমৰ সকলো প্ৰান্তৰ মানুহে তেওঁলোকৰ লগত ভিডিঅ' বনাবলৈ পাৰিব বুলি, কিন্তু এজন লোকে এনেদৰে কমেণ্ট কৰিছিল যে আপোনাৰ কথাবোৰ মিছা, আগতো এনেকুৱা ভিডিঅ' বনাইছিল কিন্তু তাত বহুত ক'লো, এবাৰো ৰিপ্লাই নকৰিলে, সেইবাবে কৈছোঁ আপোনাৰ নাম্বাৰটোত মেছেজ কৰোঁ, ৰিপ্লাই নাই। তাৰ প্ৰত্যুত্তৰত মুস্তাফিজুৰ ৰহমানে ক'লে যে তুমি অলপ ভাবি কমেণ্ট কৰিলে ভাল পালোঁ হয়। আমি প্ৰচেছ চলাই আছোঁ আৰু শুনা, মই মিছা কোৱা বুলি কোৱাৰ আগতে ভাবিছা এবাৰ যে আমি কিমান বেছি কাম কৰিব গৈ আছোঁ। সেইটো কাম সহজ নহয়, চ' অলপ টাইম লাগি আছে। আমাৰ 30,000 মেছেজ আহিছে, আমি সকলোকে ৰিভিউ কৰি ৰিপ্লাই দি আছোঁ আৰু অলৰেডি আমি বহুকেইটা চেনেল ক্ৰিয়েট কৰিলোঁ। চ' মিছা কোৱা বুলি নেক্সট টাইম ক'লে তাৰ ব্যৱস্থা লোৱাৰ বাবে আমি বাধ্য হ'ম। নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই এটা ষ্টৰিত লিখিছিল যে এনি ওৱান ফ্ৰম ইংলেণ্ড মেইল মি অলপ কিবা জানিবলৈ। ইয়াৰ জৰিয়তে গম পোৱা যায় যে ডিম্পু বৰুৱাৰ নেক্সট ট্ৰিপটো হৈছে ইংলেণ্ড। ফাইনেলি ডিম্পু বৰুৱাই লগ কৰিলে ভাৰতৰ জনপ্ৰিয় ৰাইডাৰ বি বাইকাৰ আমিৰ আৰু আমিৰ মাজিদক। তাৰে কিছু অংশ চাওঁ আহা। टीपू भाई को भी बिठाएंगे। बैग यहाँ पे, एक बैग मेरे पीछे भाई। हाँ नहीं डाल के बैग। अभी तुम थोड़े नए हो, जैसे तुम एक मंथ गुजरेगा तो मैं तुम्हें राइड पे ले जाऊंगा भाई, व्हीली वगैरह भी मारेंगे, क्या बोलता है? যদি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ইচ্ছা আছে, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়াই আছে, চাই ল'ব। এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ নিউজবোৰ চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি অলৰ অপশ্যনটো দবাই দিব আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিব। ধন্যবাদ।